নমস্কাৰ স্বাগতম জানাইছো আছামিজ বন্ধু ইউটিউব চেনেললৈ আজি নতুন এটা ব্লগ লৈ আগবাঢ়িছো আছো নাওকটা গাঁওখনত মোৰ লগত দুটা লগত আহিছো বিশেষ কাৰণ বুলিব একো নাই ইয়াত নতুনকে পলিটেকনিক কলেজ এখন খুলি আছে হে আজি হে পলিটেকনিক খনকে চাব আহিলো বঢ়িয়া জেগাত আমি উঠি আছো ইয়াতে পৰিলে আৰু খালাস মই প্ৰায় আহিলে হাফ পেণ্ট আৰু টি চাৰ্ট পিন্ধি ঘূৰি ফুৰোঁ কাৰণ সকলোৱে মোক চিনিয়ে পায় মৰিগাঁৱত ইয়াৰ মানুহবোৰে প্ৰায় মোক চিনিয়ে পায় চাওক ইমান ধুনীয়া লোকেশ্যনত আমি আছোঁ এইফালে আছে পলিটেকনিক কলেজ আৰু আনফালে মই ঘৰলৈ যাওঁ আৰু বহুত দেৰি হ'ল ইয়াত থকা আমি এতিয়া স্কুটিত আহিছিলোঁ তিনিজনে যাওঁ ঘৰলৈ টমটম এখন আগত গৈ আছে মহাৰখন লগা এবাৰ বলাব নোৱাৰে ৰাস্তা বেয়া ৰাস্তা বেয়া মহাৰখন এয়া পতা খেতি এনেকুৱা ধৰণৰ আমাৰ এইফালে মৰিগাঁও ডিষ্ট্ৰিক্টত এনেকুৱা ধৰণৰ পতা খেতি বহুত পোৱা যায় আমি এতিয়া গৈ আছোঁ সৰু সৰু ৰাস্তাৰে ধুনীয়া লোকেশ্যনৰ বাহাৰৰ ঘৰত দেখা বাহাৰৰ ঘৰত ৰখা নাই সৰু সৰু গলিতহে বল ক'ত সেইটো আমাৰ বাহঁতৰ ঘৰ বল প্ৰায় মৰিগাঁও আহিলে এইখিনি জেগাত আমি গধূলি আড্ডা মাৰোঁ মোৰ বন্ধুজনৰ লগত আজিকালি আড্ডা মৰা কোনো প্লেচ এতিয়া নাই আৰু ঘৰ মানুহ ওচৰে পাজৰে বনাই দিলে সেইবাবে আমি এইটো জেগাত এতিয়া আড্ডা মৰাৰ সুযোগ নেপাওঁ আমি কিছু গৈ আৰু ঘৰ পাবলৈ হৈছে ঘৰ পালোঁ বৰ্তমান আহি এতিয়া ভিডিঅ'টো সামৰিব লাগিব আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব কমেণ্টত আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব কাষৰ বেল আইকনটো ক্লিক কৰি দিব